কিন্তু আমাৰ অসমত যিহেতু কয়লা নাই, আমি ঝাৰখণ্ডৰ পৰা কয়লা আনিব লাগিব। সেইকাৰণে এই প্ৰকল্পটো আমি ধুবুৰী বা গোৱালপাৰা জিলাতে বা বঙাইগাঁও জিলাতে কৰিব লাগিব। কাৰণ নহ'লে খৰচ বাঢ়ি গৈ থাকিব, আৰু যিমানে খৰচ বাঢ়িব বিদ্যুতৰ মূল্যও সিমানে বাঢ়ি গৈ থাকিব। সেইকাৰণে আমি গোৱালপাৰা জিলাত এটা, ধুবুৰী জিলাত এটা আৰু কোকৰাঝাৰ জিলাত এটা, তিনিটা স্থান আমি নিৰ্বাচন কৰিছিলোঁ। আৰু তিনিওটা স্থানৰে আমি ক'ত কম বেছি মেৰিটছ ডিমেৰিটছ তাক আমি চাই আছোঁ। এতিয়ালৈকে কোনো কথা চূড়ান্ত হোৱা নাই। এই টেণ্ডাৰটো আহোঁতে কমচে কম আৰু আমাক 2 মাহ লাগিব। সেইকাৰণে আমি কৰি আছোঁ। চাপৰত যদি চিলেক্ট হয় তেতিয়াহ'লে 3,400 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদন কৰিবৰ কাৰণে 40,000 কোটি টকা ব্যয় কৰিব লাগিব। আৰু 40,000 কোটি টকা যদি আমি ব্যয় কৰোঁ তেতিয়াহ'লে ইয়াত 15-20 হাজাৰ প্ৰত্যক্ষ আৰু 15-20 হাজাৰ পৰোক্ষ মানুহে কৰ্মসংস্থাপন পাব। আৰু লগে লগে চালাকাটি হ'ল 600 মেগাৱাট, এইটো হ'ব 3400 মেগাৱাট। গতিকে চালাকাটিতকৈও ডাঙৰ এখন টাউনশ্বিপ নিৰ্মাণ হ'ব। সেইবাবে আমি চাইছোঁ যে কোনটো জেগাত তাত ওচৰত পানী লাগিব, ওচৰত ৰেলৱে ষ্টেচন লাগিব, ওচৰত নেশ্যনেল হাইৱে লাগিব, আৰু মানুহৰো সহযোগিতা লাগিব।